অজগৰ সাপৰ ভিতৰত সোমাই যাম এতিয়া অজগৰ সাপৰ ভিতৰত আমি প্ৰৱেশ কৰিম পেটৰ ভিতৰত সোমাইছো যে চিতা জ্বলাইছে এইয়া চীনামাটিৰে মূৰ্তি এইবিলাক পুতলা আৰু এইয়া চিপছৰ আৰু কিবা সেই ফেৰী দোকান এইয়া গাইজ ঘৰ সজোৱা ফুল আৰু কাঠৰ বস্তু সব এইবিলাক ঘৰ সজোৱা বস্তুৱেই আছে ইয়াতে আৰু এই ল'ৰা ছোৱালী খেলা জাম্পিং কৰা আৰু ইয়াতে সোণা গহনা ষ্টেচনাৰী বস্তু যিমান লাগে ইয়াতে পাই যাব গাইস এয়া মেলা চাবলৈ আহিলে বহুত ধৰণৰ বস্তু ইয়াতে ওলাই কিনিব পাৰিব এইয়া ৰাজধানী এক্সপ্ৰেছ আহি পাইছে ইতিমধ্যে আপোনালোকে চাই থাকক এই ৰাজধানী এক্সপ্ৰেছো উঠিব পাৰিব 50 টকাতে ইয়াতে আছে সৰু চলিৰ মোলা সব বস্তু ইয়াতে আছে এইয়া মোৰ আগত দেখি দেখা পাই আছে আপোনালোকে এইয়া যেটো নেকি চৰকি ঘূৰি আছে এইটো কিন্তু ডেঞ্জাৰ চৰকি দেই মাথা ঘূৰাই এইটোত এইয়া সৰু চলিৰ নাগৰতলা আছে ইয়াতে তো গাইস ইয়াতে সকলো ধৰণৰ সৰু চলিৰ খেলা এইয়া সৰু মাইনাটো কেনেকৈ জাপি আহিছে দেখা পাইছে না ঐ বাহ কি মজা লাগিছে তাই জাপিয়াব জানা নাই আৰু এইটো প্লেন গাড়ী এইয়া হেলিকপ্টাৰত উঠিছে এইটো হেলিকপ্টাৰ সব 50 টকা কৰি টিকেট আৰু এতিয়া 7টা মান বাজে নাগৰতলাবিলাক মানে ভিৰ হোৱা নাই এয়া দুটাই খালী আছে এনে ঘূৰি আছে কিন্তু এতিয়া মানুহ আহা আৰম্ভ কৰি দিছে এতিয়া মানুহ আহি এইখিনি এই ফিল্ডখিনি যি খালী হৈ আছে গোটাই ভৰ্তি হৈ যাব গাইস আৰু 10 মিনিট পিছত দেখা পাব এইখিনি জায়গা কিমান ফুল ফিল হৈ যাব মানুহ আৰু ইয়াতে এইটো যে ঘূৰাইছে এয়া এইটো কিবা মাৰুতিৰ নিচিনা এইটো নাম বা কি আছিল এইটো কিন্তু আধা মানুহ উঠিছে আৰু আধা খালী আছে এনেকৈ চলাইছে ইয়াতে কিন্তু অলপ পিছত কিন্তু মানুহ একেবাৰে লাইন লাগি যাব মানুহ নধৰা হৈ যাব ইয়াতে তো আপোনালোকে চাই থাকক আৰু মানুহ এতিয়া আহিব আমি আছোঁ আৰু আমাৰ লগত থাকক আৰু নানান ধৰণৰ বস্তু আৰু বহুত সেইটো চাইডে আছে আমি সেইবিলাক দেখাওঁ আপোনালোকক তো চাই